হেল্ল' এভৰিৱান আৰু সকলোকে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকলৈ মই এটা ৰেচিপি লৈ আহিছোঁ, চাজিনা তৰকাৰী ডিম দি। মইনো কেনেকৈ বনাইছোঁ ব'লকচোন চাওঁ ভিডিঅ'টো। আৰু এইফালে মই এতিয়া সকলোখিনি যোগাৰ কৰি ল'লোঁ। আৰু এটা লৈছোঁ ডিম আৰু চাজিনা, আলু, বিলাহী, পিঁয়াজ, আদা, নহৰু অকণমান খুন্দি ল'লোঁ। আৰু এতিয়া মই ডিম এটা লৈছোঁ আৰু এইফালে মই ডিমটো এতিয়া ভাঙি লৈছোঁ। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ। আপোনালোকে নিমখৰ পৰিমাণটো নিজে চাই ল'ব। আৰু এইফালে দিলোঁ অলপ হালধি। এতিয়া ধুনীয়াকৈ মই ডিমটো ফেটি লৈছোঁ। আৰু এইফালে মই এতিয়া গেছটো জ্বলাই পেনখন পাতি দিছোঁ। আৰু এইফালে লৈছোঁ মই জিৰা, ধনিয়া, ৰেড চিলি, মিট মছলা, অকণমান শেৱালি মছলা বৰ বিশেষ নাই দিয়া দেই, অকণমান লৈছোঁ। আপোনালোকে যদি বেছিকৈ খায় তেতিয়া অকণমান সৰহকৈ ল'ব পাৰে। আৰু এইফালে মই এতিয়া তেল দি দিলোঁ। এইফালে তেল গৰম হৈ গ'ল আৰু এতিয়া দিলোঁ মই পিঁয়াজ অকণমান, এতিয়া লৰাই লৈছোঁ। আৰু অকণমান টাইম ভাজিব লাগিব, পিঁয়াজখিনি মানে কালাৰটো অকণমান ৰঙা হোৱালৈকে ভাজিব লাগিব। আৰু এতিয়া আদা নহৰু দি দিছোঁ। আৰু এইফালে ডিমটো যিহেতু ফেটি থৈছিলোঁ, এতিয়া ডিমটো তাৰ ওপৰতে দি দিছোঁ। আৰু ডিমটো এতিয়া ধুনীয়াকৈ ভাঙি ল'ম। ভাঙি লৈছোঁ। আৰু চাজিনা, বিলাহী যিহেতু মই যোগাৰ কৰি থৈছিলোঁ তাৰ ওপৰতে দি দিলোঁ। সকলোখিনি দি পেলাই এতিয়া অকণমান লৰাই দিছোঁ। আৰু এইফালে সোৱাদ অনুসৰি লৈছোঁ অলপ নিমখ আৰু এইফালে অলপ হালধি অকণমান লৰাই দিছোঁ। আৰু এইফালে মছলাখিনি জিৰা, ধনিয়া, শেৱালি মছলা, মিট মছলা সকলোখিনি দি অকণমান লৰাই দিলোঁ। আৰু অলপ সময়ৰ বাবে ঢাকি দিছোঁ, মানে 2 মিনিটমান ঢাকিব। আৰু তাৰপিছত অলপ সময় লৰাই দিব। অকণমান কালাৰটো চেঞ্জ হ'লে আৰু গম পাব পানী দিব হৈছে বুলি। আৰু এতিয়া অকণমান পানী দি দিম। মই বেছি পানী নিদিওঁ দেই, মানে যিহেতু আমাৰ মানে 3জন ব্যক্তিৰ কাৰণেহে বনাইছোঁ, মা, মই আৰু মানে হাজবেণ্ডৰ বাবে। পাপাই নাখায় যিহেতু ডিম দিছোঁ, পাপাই মাছ মাংস নাখায়, মানে ডিমো নাখায়, একোৱে নাখায়, একদম নিৰামিষ। সেইকাৰণে মা, মোৰ আৰু হাজবেণ্ডৰ বাবেহে বনাইছোঁ। সেইকাৰণে মই পানী বেছি দিয়া নাই। আৰু আপোনালোকে বেছি ব্যক্তিৰ বাবে পানী সৰহকৈ দিব পাৰে, একো নাই। এইফালে মোৰ ৰেডি হৈ গ'ল। আৰু এনেকৈ বনাই খাইছেনে? খাই চাবচোন দেই। আকৌ লগ পাইছোঁ পুনৰ